অসম গণ পৰিষদৰ স্থিতিটো স্পষ্ট যে অসম গণ পৰিষদে বিচাৰিছে 2026 চনত মিত্ৰজোঁটৰ চৰকাৰ ক্ষমতালৈ আহিব লাগিব। আনহাতে অসম গণ পৰিষদে বিচাৰিছে যে 2026 চনত অসমৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ বিদায় হ'ব লাগিব। আমি বিচাৰিছোঁ আদৰ্শগতভাৱে খিলঞ্জীয়াৰ অধিক সুৰক্ষিত হোৱাটো বিচাৰিছোঁ। আনহাতে বড়োলেণ্ডত ভূমিপুত্ৰ বড়োসকলৰ লগতে অন্যান্য জনগোষ্ঠীসকলে পূৰ্বৰ শান্তি, ঐক্য আৰু উন্নয়নৰ যি ধাৰা আমি যাতে প্ৰবাহমান গতিত অসম গণ পৰিষদে ধৰি ৰখাৰ কাৰণে এটা প্ৰয়াস আমি কৰিব পাৰোঁ। নিশ্চিতভাৱে মিত্ৰজোঁটৰ প্ৰাৰ্থী তামোলপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰক্ষেপ কৰিছে মাননীয় বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। আনহাতে গড়েশ্বৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে ভিক্টৰ দাসক প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে। আমি মিত্ৰজোঁট হিচাপে দুয়োটা সমষ্টিৰ প্ৰাৰ্থীৰ ওপৰত আমাৰ সমৰ্থন আছে। তামোলপুৰ সমষ্টি আপোনালোকেও জানে যে এই সমষ্টিটোত অসম গণ পৰিষদৰ পূৰ্বৰ ভেটি গাঢ় আছিল আৰু আজিও গাঢ় হৈ আছে। এসময়ত ভৱেন নাৰ্জাৰী এই সমষ্টিৰ পৰা বিধায়ক হৈছিল। তামোলপুৰ ৰাইজে জাতীয়তাবাদক সন্মান জনাই ভৱেন নাৰ্জাৰীক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছিল অসম বিধানসভালৈ। এই সমষ্টিত বৰমা সমষ্টিৰ অধিকাংশই গাঁও, ৰাজহুৱা গাঁও ইয়াত অন্তৰ্ভুক্ত হৈছে। এসময়ত ৰেখাৰাণী দাসবৰক বিধায়ক হিচাপে নিৰ্বাচিত কৰি অসম চৰকাৰে সেই সময়ত মন্ত্ৰিত্বৰ আসন অলংকৃত কৰাৰ সুযোগ দিছিল। এই সমষ্টিত আমি আমাৰ সতীৰ্থসকলে সমষ্টিৰ সন্মানীয় সভাপতি, সম্পাদক সকলো বিষয়ববীয়াই একত্ৰিত হৈ দিনক ৰাতি কৰি অধিক আন্তৰিকতাৰে আমাৰ সতীৰ্থসকলৰ ঘৰলৈ আমি গৈছোঁ, পদূলিলৈ গৈছোঁ, তেখেতসকলৰ গাঁৱত আমি গৈ সভা অনুষ্ঠিত কৰিছোঁ আৰু আমি লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰক্ষিত প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীক আমি বিপুল ভোটৰ ব্যৱধানত জয়যুক্ত কৰিব লাগিব। আনহাতে নৱগঠিত গড়েশ্বৰ সমষ্টি আপোনালোকে জানে যে এই সমষ্টিত অধিকাংশই ৰঙিয়া সমষ্টিৰ পৰা অন্তৰ্ভুক্ত হৈছে। কেইবাবাৰো বিধায়ক হৈ মন্ত্ৰীসভাৰ আসন অলংকৃত কৰিছিল আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত থানেশ্বৰ বড়ো ডাঙৰীয়াই। তামোলপুৰৰ এটা অংশ গৈ গড়েশ্বৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে, এসময়ত আমাৰ বিধায়ক আছিল। একেদৰে কমলপুৰ সমষ্টিৰ পৰাও কিছু অংশ গৈ নৱগঠিত গড়েশ্বৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে, আমাৰ বিধায়ক আছিল। তাতো আমাৰ স্থিতি গাঢ় আৰু দৃঢ়। আমি সুসংগঠিত ৰূপত আমি বিভিন্ন কাৰণত কৰ্মীৰ কিছু মনৰ দুখ আছে, বেদনা আছে, কিছু পোৱা নোপোৱাৰ অনুভৱ আছে। বিভিন্ন কাৰণত হয়তো আমি সাংগঠনিকভাৱে আমি আমাৰ স্থিতি আমি প্ৰকাশ কৰিব পৰা নাই। যদিও আজিৰ তাৰিখত প্ৰতিটো এলেকাত, প্ৰতিটো ঘৰত, প্ৰতিটো গাঁৱত আমাৰ অসম গণ পৰিষদৰ সতীৰ্থ আছে আৰু সেই সকল সতীৰ্থক একত্ৰিত কৰি আমি নৱগঠিত গড়েশ্বৰ সমষ্টিত ভাৰতীয় জনতাৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভিক্টৰ দাসক আমি জয়যুক্ত হোৱাটো বিচাৰিছোঁ। অধিক ভোটৰ ব্যৱধানত তেখেত জয়যুক্ত হওক আৰু অসম বিধানসভালৈ যাওক। আমি বিচাৰিছোঁ, আকৌ এবাৰ কৈছোঁ, অসম গণ পৰিষদে বিচাৰিছোঁ যে অসমৰ খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত হোৱাটো আৰু অধিকভাৱে আমি নিশ্চিত হোৱাটো বিচাৰিছোঁ। একেদৰে বড়োলেণ্ডত বৰ্তমান এই বড়োভূমিত বৰ্তমান অব্যাহত থকা শান্তি, উন্নয়ন আৰু ঐক্যতা, সম্প্ৰীতি
যাতে যুগে যুগে প্ৰৱহমান হৈ থাকে। অসম গণ পৰিষদে আমি অতীন্দ্ৰ প্ৰহৰীৰ দৰে কাম কৰিম। আমি ইতিমধ্যে প্ৰচাৰ আৰম্ভ কৰিছোঁ আৰু প্ৰচাৰ আমি তীব্ৰ গতিত কৰিম, যাতে আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ। আৰু আমি ইতিমধ্যে সকলো সতীৰ্থ, আমাৰ বিষয়ববীয়া হওক আৰু একেবাৰে আমাৰ VCDC লেভেলৰ আমাৰ সতীৰ্থ হওক, মই কেন্দ্ৰীয় নেতৃত্বত অসম কৃষক পৰিষদৰ সভাপতি হিচাপে মই এই দুইটা সমষ্টি পৰ্যবেক্ষণ কৰিছোঁ, সকলো সতীৰ্থৰ লগত মত বিনিময় কৰিছোঁ আৰু তেখেতসকলেও মনৰ ভাৱ ব্যক্ত কৰিছে। আৰু অসম গণ পৰিষদৰ স্থিতি, গাঢ় স্থিতি, দৃঢ় স্থিতি এইবাৰ তামোলপুৰ আৰু গড়েশ্বৰ ৰাইজক দেখুৱাবলৈ সক্ষম হ'ব।